501 বুলি এটা চৰ্চা চলি আছে, কি আছে 501ত? গৈ চাই আহক না 501ত কি আছে, লৈ যাব 501 বলক একেলগে গৈ 501টো এইটো কিবা আলফাৰ ঘাটি নহয় নহয়। চৰ্চা চলি না আপোনালোকে যে চৰ্চাটো চলাই আছে উঠি গৈ চাই নাহে, তাৰমানে চৰ্চা চলাই ভাল পায় আপুনি প্ৰতিদিনে, তাতকৈ আপুনি গৈ এবাৰ দিলীপ শইকীয়াই চাহ তাহ খুৱাব, 501তে গৈ চাহ কাপ খাই নাহে কিয়? অভিযোগ অভিযোগটো কোনোবাই কৰিছে, অভিযোগটো চলাই কোনে আছে? অভিযোগটো দিনে ৰাতিয়ে চলাই কোনে আছে? আপোনালোকে চলাই আছে, কিন্তু গ্ৰাউণ্ড ফ্ল'ৰত থাকে, 501ত উঠি যাব নোখোজে, এবাৰ চাই আহো, তেতিয়া অভিযোগটো চেঞ্জ হৈ যায়। আপোনালোকে কিয় নাহে 501লৈকে? বলক 501তে চাহ কাপ খুৱাই দিব বলক। আৰু বিজেপি অফিচৰ প্ৰত্যেকটো ৰুম, প্ৰত্যেকটো ফাইল আপোনালোকে চাব পাৰে, যি চাব খোজে, কম্পিউটাৰ চাব খোজে, ফাইল চাব খোজে, মই বহা জেগা চাব খোজে, মোৰ ড্ৰয়াৰ চাব খোজে, যি চাব খোজে আপোনালোকে গৈ চাব পাৰিব। কালি কেইটাত যাব কওক? 10:30 বজাত কালি আপোনালোক, আৰু নহলে এটা কাম কৰক, কব বোলে ৰাতিপুৱা ঠিক কৰি দিলে, এতিয়াতো কোনেও নাজানে, এতিয়াই চিধাই বলক দিলীপ শইকীয়াই 501তে আপোনালোকক চাহ খুৱাব, হ'ব বলক।